নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আকৌ আপোনালোকৰ মাজলৈ মই আগৰ নিচিনাকৈ মিচিং কথা কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই আশা ৰাখি পেলাই মই ভিডিঅ'টো বনাইছোঁ আৰু আজিও আগৰ নিচিনাকৈ 10টাই আৰু আহক এতিয়া ষ্টাৰ্ট কৰোঁ। আজি ভাল বেয়া কেইটামান পাতিম বুলি মই ভাবিছোঁ আৰু আপোনালোকো উপভোগ কৰক। পোনপ্ৰথম ভাল মানে হৈছে যে আইডুম আৰু অলপ ভাল মানে এইটো হৈছে যে আজমকো আইডুম। বেয়া মানে মিচিঙত হ'ব আইমাং। বেয়া মানে মিচিঙত আইমাং আৰু অলপ বেয়া এইটো হৈছে যে মিচিঙত আজমকো আইমাং। আৰু ল'ৰা মানে ক বুজায় বা য়ামে বুজায়, এনেকুৱা দেখা লোৱাক য়ামে বুলি কয় চেম। আৰু ল'ৰা মানে ক আৰু ল'ৰাবোৰ মানে বজে কৌৱে আৰু ছোৱালী মানে মুম্বৈৰ আৰু ছোৱালীবোৰ মুম্বৈৰ খৰিদে বা বজে ক মুম্বৈৰ এইটো বুজায়। মানে ধেমালিটো মিচিঙত হৈছে যে দুটা ইউজ কৰে। কিছুমানে কয় মমানডুং, কিছুমানে কয় ইমানডুং। আপোনাৰ মৰ্জি আৰু কোনটো ভাল পায় আপুনি এইটো ইউজ কৰিব। ধেমালি মানে ইমানডুং বুলি ক'ব পাৰিবা আৰু মমানডুং বুলি ক'ব পাৰিবা। আৰু গছ মানে মিচিঙত ইচিং। গছ মানে মিচিঙত ইচিং বুলি কোৱা হয়। আৰু গছবোৰ হৈছে যে মিচিঙত ইচিং কৰিদে মানে বহু বছৰ নোযায় ইচিং কৰিদে। আৰু পত্নী মানে মিচিঙত নেং। সেইটো। আৰু দিনটো হৈছে যে আপোনাৰ মিচিঙত লঙে। দিনটো মিচিঙত লঙে। আৰু মানুহ হৈছে যে মিচিঙত টানি আৰু মানুহবোৰ টানি কৰি দে সেইটো। আৰু কষ্ট এইটো হৈছে যে মদিৰ বুলি কয়। আৰু অলপ কষ্ট অলপ দুখ এইটো হৈছে যে আচুক মদিৰ দুম মানে আচুক মদিৰ দুম মানে অসমানেহে এইটো আচুক মদিৰ দুম। আৰু আজিও আপোনালোকৰ মাজত ইমানেই লৈ আনিছোঁ আৰু মই আশা কৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি মোক কমেণ্ট কৰি জনাব যে আপোনালোকে মিচিং কথাষাৰ নিশ্চয় মই আশা কৰোঁ যে আপোনালোকে জানিছে বুলি। আৰু জানিলেই নহ'ব, আপোনালোকে কমেণ্ট কৰি নিশ্চয় মোক জনাব যে মোৰ ভিডিঅ'টো চাই আপোনালোকে মিচিং কথা শিকিব পাৰিছে নাই। আৰু যোনে আছামিজ নাজানে এই ভিডিঅ'টো চাই আপোনালোকে আছামিজ জানিব পাৰিবা। বাই বাই।